জুবিন দা ঢুকুৱা আজি 60 দিন ওপৰ হ'ল। সঁচাকৈ জুবিন দা যে আমাৰ মাজত নাই সেইটো এতিয়াও মনৰ পৰা ভাবি ল'ব পৰা নাই। হয়, তেখেত আমাৰ মাজত ফিজিকেলি নাই, কিন্তু তেখেতৰ প্ৰতিটো গান, তেখেতৰ যিখিনি আদৰ্শ আমাৰ বৰ্তমান শিৰে শিৰে এতিয়াও আছে। আৰু জুবিন দাক পাহৰাটো আমাৰ বাবে আৰু আমাৰ প্ৰজন্মৰ বাবে এইটো এটা অসম্ভৱ কথা। আমি তেখেতক যেতিয়ালৈকে আমি জীয়াই আছোঁ তেতিয়ালৈকে আমি এই জুবিন দাক পাহৰাটো আমাৰ বাবে অসম্ভৱ। আৰু আজি 60 দিন প্লাছ হৈ গৈছে, গতিকে লাহে লাহে জুবিন ক্ষেত্ৰলৈ জুবিন দাৰ ক্ষেত্ৰলৈ মানুহ অহাৰ সংখ্যা অলপ কমি গৈছে। কিন্তু মোৰ মতে এইটো এটা ভালহে, কাৰণ চাওক, মানুহ যদি বেছি হৈ যায় এটা হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হয়, আৰু এই হুলস্থুলীয়া পৰিৱেশটো যেতিয়া সৃষ্টি হয় তেতিয়া সেই জেগাকণ ঠাইকণ বদনাম হয়। আৰু বহুত এনেকুৱা ধৰণৰ কিছুমান মানুহ আহে, তাত বিভিন্ন ধৰণৰ একদম কাম কৰে, এইবিলাক ভাল নালাগা হৈ যায়। গতিকে কম মানুহ আহক, অলপকৈ আহক, আৰু ঠাইকণ শান্তিপূৰ্ণভাৱে পৰিদৰ্শন কৰক, শান্তিপূৰ্ণভাৱে থাকক, যাতে অলপ সময় তাত ৰখি জুবিন দাক যাতে সকলোৱে আৰাধনা কৰিব পাৰে, শ্ৰদ্ধা কৰিব পাৰে। মই যেতিয়া সেইদিনাখন গৈছিলোঁ, আজি কিছুদিন আগতে মই যেতিয়া গৈছিলোঁ, মই তাত এটা বস্তু লক্ষ্য কৰিলোঁ। মানুহ সংখ্যক যিমান সীমিত, খুব ভাল লাগিলে। কিয় জানেনে? তাত দুগৰাকীমান ছোৱালীয়ে অকলশৰীয়াকৈ জুবিন দাক খালি সেই চিতাখনলৈ চাই চকুলো নিগৰিছে। এতিয়া যদি সেই জেগাখিনিত বহুত মানুহ হ'ল হয়, হুলস্থুল হ'ল হয়, সেই তেখেতে যে জুবিন দাক যে যি স্মৰণ কৰিছে সেইকণ সময় ডিষ্টাৰ্ব হ'ল হয়। গতিকে সেই কম মানুহ আহক, তেতিয়া কি হয়, শান্তিপূৰ্ণ হয়। আৰু জুবিন দাই যিহেতু বৰ্তমান শুই আছে, চাওক, শুই থকা মানুহ এজনৰ ওচৰত যেতিয়া হুলস্থুলীয়া এটা পৰিৱেশৰ আপোনালোকে সৃষ্টি কৰি দিয়ে, খুব এটা বেয়া লাগে। আৰু মই জুবিন দাৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। জুবিন দাৰ মই অনুষ্ঠান বহুত কৰিলোঁ। যেতিয়া মই সংবাদ মাধ্যমৰ লগত জড়িত আছিলোঁ তেতিয়া জুবিন দাৰ অনুষ্ঠান বহুত কৰিলোঁ, লাইভ শ্ব' মই বহুত কৰিলোঁ। জুবিন দা একদম সন্মুখৰ পৰা মই জুবিন দাৰ মুঠতে 30টামান অনুষ্ঠান চাগে মই জুবিন দাৰ সন্মুখৰ পৰা মই লাইভ শ্ব' কৰিছোঁ। খুব ভাল লাগে। মই তেনেকৈ নিজৰ মোবাইলতো কেপচাৰ কৰিছোঁ, ফটো ক্লিক কৰিছোঁ। সেই মুহূৰ্তখিনি মোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এই চিতাখনলৈ যেতিয়া চাওঁ, এই চিতাখনলৈ চালে এটাই মনত ৰাখে, এদিন আমিও এনেকৈ এখন চিতাতে শুম। কিন্তু জুবিন দা ইমান কম সময়ত যে আমাক এৰি থৈ গুচি গ'ল, সেইটোৱে ভাবিবলগীয়া এটা কথা। আৰু তেখেতৰ প্ৰতিটো গানত তেখেতৰ গোটেইখিনি কাহিনী, জীৱনৰ কাহিনী কৈ থৈ গৈছে। এই জেগাখিনিত আগতে নাম পৰিৱেশনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী আজিকালি খুব কম হয়, বা সেইদিনাখন হোৱা নাছিল, বা পিছে পৰে হয়ো চাগে, কিন্তু খুব কম হয়। কিন্তু এই জেগাখিনিৰ পৰা সেই জুবিন দাৰ এইখনেই হ'ল জুবিন দাৰ শুই থকা বিচনাখন, যিখন জুবিন দাই নিজে কৈছিলে যে এইখনেই জুবিন দাই লগত লৈ যাব, বাকী একো নিনিয়ে। আৰু হয়, জুবিন দাই এইখন লগত এতিয়াও ৰাখি থৈছে। জয় জুবিন দা, জুবিন দা অমৰ হওক, জয় আই অসম।